প্ৰথমটো নতুন ব্লগ হয় আৰু মই ভাবিছোঁ এনেই ঘৰত থকাতকৈ মই কিবা এটা ব্লগ বনাই পিনি যাতে মানুহৰ কিবা দেখাব পাৰোঁ, নেদেখা বস্তু দেখাব পাৰোঁ। আৰু মই ক্লাছ 12ত আছোঁ। 12ত মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। আৰু মই গোলাঘাট ডিষ্ট্ৰিক্ট ৰঙাজান কুমাৰপতিত থাকোঁ। আৰু তো মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মোক ছাপোৰ্ট লাগে, সকলোৱে মোক ছাপোৰ্ট কৰক যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। মই এতিয়া এইপিনে ফুৰিবলৈ আহিছিলোঁ। মই ফুৰিব আহোঁতে ভাবিলোঁ এনেই সময়টো নষ্ট নকৰি মই যেতিয়া এটা ভিডিঅ' বনাই পিনে আপোনালোকক এইটো জনাই দিওঁ যে এইটো জেগাটো চোৱা কেনেকুৱা, কিমান ধুনীয়া। এইপিনে চাৰিওপিনে আছে ইমান মজা জেগা। তো ব'লক মই আপোনালোকক বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ, বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া এইপিনে আছে। তো আপোনালোকে গম পায় কোনোবাজন যদি ভিডিঅ' বনাব লয় যিটো ছাপোৰ্টৰ দৰকাৰ হয়, এইটো আপোনালোকে মোক ছাপোৰ্ট কৰক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।